সঁচাকৈয়ে অসমৰ জনতা জাগি উঠিছে। মই পূৰ্বৰ আন্দোলনো দেখিছোঁ, অসম আন্দোলনত নিজে জড়িত হৈ আছিলোঁ, কিন্তু এইবাৰৰ আন্দোলনত তৃণমূল পৰ্যায়ৰ পৰা আৰম্ভ কৰি উচ্চ পৰ্যায়লৈকে জনসাধাৰণ ওলাই আহিছে। কৃষক বনুৱা সমন্বিতে জাতি জনজাতি নিৰ্বিশেষে সমগ্ৰ অসমৰ জনতা আজি ওলাই আহিছে। সংবিধান সংশোধনী আইন নামানো বুলি ক'বলৈ আৰু তাৰ পৰা এই আইনখন তাক চলোৱাৰ পৰা চৰকাৰক বিৰত হৈ থাকিবৰ কাৰণে সাৱধান বাণী শুনাবলৈ সঁচাকৈয়ে সমগ্ৰ জনতা জাগি উঠিছে। জনতাই গৰ্জন কৰি উঠিছে আৰু সঠিকভাৱে কোৱা হৈছে এইটো জনতাৰ গৰ্জন। আৰু আটাইতকৈ এটা আশাৰ ৰেঙনি আমি দেখা পাইছোঁ যে অসমৰ এই আন্দোলনৰ ঢৌৱে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত খলকনি তুলিছে। আনকি উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যত প্ৰায় 15-16 জনে প্ৰাণাহুতি দিবলগীয়া হৈছে। এই আইন চৰকাৰে যাতে কেতিয়াও তাক ইয়াত প্ৰচলন কৰিব নোৱাৰে তাৰ বিৰুদ্ধে আমি থিয় দিছোঁ সকলো, আৰু থিয় দিব লাগিব। আমাক কোনো লোভে কোনো টোপে নিশ্চয় আমাক বিচলিত কৰিব নালাগিব। আমি আমাৰ অসম চুক্তিৰ যি 6 নম্বৰ দফা, সেই দফাৰ পূৰ্ণ তাৰ প্ৰয়োগ আমি বিচাৰিছোঁ আৰু চৰকাৰে সেইখিনি আমাক দিব লাগিব। দ্বিতীয়তে, যি আইনৰ যোগেদি ভৱিষ্যতলৈকে বিদেশী হিন্দু যিকোনো দেশৰ পৰা ইয়ালৈ আহি ইয়াত সংস্থাপিত হোৱাৰ সুযোগ উলিয়াই দিব খুজিছে, সেই পথ জনতাই বন্ধ কৰিবই লাগিব। মন কৰিবলগীয়া কথা যে এই আইনখনত 2014 চনৰ ভিতৰত অহা সকল বুলি কৈছে, কিন্তু তেওঁলোকে কৈ দিয়া নাই যে 2014 খ্ৰীষ্টাব্দৰ পিছত কেতিয়ালৈকে অহা মানুহে বিনা তথ্য পাতিৰে আহি ইয়াত ক'বহি যে মই আশ্ৰয় বিচাৰিছোঁ। গতিকে অনন্তকাললৈ তথ্য পাতি নোহোৱাকৈ মই 2014 আগতে আহিছোঁ বুলি কোৱাৰ বাট খুলি থৈছে। অৰ্থাৎ তেওঁলোকে যিমানেই নকওক যে কেৱল 5,42,000 মানুহকহে সংস্থাপন দিব লাগিব, কিন্তু তেনেকুৱা অনেক গুণে বেছি 5,42,000 মানুহক অসমত সংস্থাপন দিবৰ কাৰণে এই আইনে বাট উলিয়াই থৈছে। আমি সেই আইন বাতিল কৰাবই লাগিব, আমি সেই পথ বন্ধ কৰিবই লাগিব। জনতাই আজি গৰ্জন কৰি উঠিছে, এই গৰ্জন আমি চলাই থাকিব লাগিব। তেহে আমাৰ দাবী চৰকাৰৰ কাণত পৰিব, সমগ্ৰ ভাৰতবৰ্ষৰ জনসাধাৰণৰ কাণত পৰিছে আৰু বেছি ভালকৈ পৰিব লাগিব। সমগ্ৰ দেশ জাগি উঠিব লাগিব। মই আশা কৰোঁ যে এই জনতাৰ গৰ্জনে চৰকাৰৰ যি মতি গতি তাক সলনি কৰাত নিশ্চয় ই সাৰ্থকতা লাভ কৰিব। মই কেৱল জনতাক এষাৰ কথাই ক'ব পাৰোঁ যে আমি ওলাই আহিছোঁ পাছহুহুকিবৰ কাৰণে নহয়, আগবাঢ়ি যাবৰ কাৰণে। হৃদয়ত যাতে এই সংকল্পটো লৈ সকলো আগবাঢ়ি গৈ থাকে যেতিয়ালৈকে আমাৰ দাবী পূৰ্ণ নহয়। সকলোকে ধন্যবাদ জনাইছোঁ। অহা 24 ডিচেম্বৰ তাৰিখে চৌকিডিঙি পথাৰত সদৌ অসম ছাত্ৰ সন্থাই জনতাৰ গৰ্জনৰ এটা অনুষ্ঠানৰ আয়োজন কৰিছে, য'ত
অজস্ৰ মানুহ আহি সমবেত হ'ব বুলি আশা কৰিছে। মই আশা কৰোঁ যে জনতাৰ এই গৰ্জন আঁচনি ৰাইজে সফল কৰি তুলিব, যাতে জনতাৰ এই গৰ্জন চৰকাৰৰ কাণত সঠিকভাৱে পৰেগৈ।